হেল্ল' বন্ধু বান্ধৱীসকল, মই বনাবলৈ লৈছিলোঁ অমিতা আৰু বন্ধাকবিৰ খাৰ। অমিতাখিনি প্ৰথমতে কাটি কুটি ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। তাৰপিছতে মই কবি অলপো ধুনীয়াকৈ ধুই এয়া গামলা এটাত কাটি ল'লোঁ। তাৰপিছত মই আদা নহৰু আৰু জলকীয়া একেলগে খুন্দা এটাত এইদৰে খুন্দি লৈছোঁ। খুন্দি থাকোঁতেই মই সেইফালে কেৰাহী এখন পাতি ধুনীয়াকৈ ৰেডি কৰি থোৱা বস্তুখিনি তেলতে দি দিলোঁ। এয়া নিমখ আৰু হালধি দিলোঁ। তাৰপিছত তেলখিনি গৰম হোৱাৰ লগে লগেই মই কাটি থোৱা চব্জিখিনি দিলোঁ। তাৰ ওপৰতে আদা নহৰু পেষ্টখিনি দিলোঁ। তাৰ ওপৰতে অকণমান খাৰ ছটিয়াই দিলোঁ। তাৰপিছত লৰচৰ কৰি এনেদৰে ঢাকোন এখন দি দিলোঁ। ঢাকোনখন দিয়াৰ পিছতে মই বাৰীৰ পৰা অলপ ধনিয়া আনি ধুনীয়াকৈ গামলা এটাত ধুনীয়াকৈ ধুই ল'লোঁ। ধোৱাৰ পিছতে ঢাকোনখন উদঙাই উতলি থকা চব্জিখিনি ওপৰত এনেদৰে ধনিয়াখিনি ছটিয়াই দিলোঁ। তাৰপিছতে অলপ উতলিবলৈ দি আমাৰ চব্জিখন ধুনীয়াকৈ খাৰ দিয়া চব্জিখন ৰেডি হৈ গ'ল। হেল্ল' গাইজ, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ভাল